ইয়াৰ সি প্ৰমোদ বড়োই এনেকুৱা কৈছে বুলি মই যে কিবা উত্তৰ দিব লাগে এইটো ৰাইজে উত্তৰ দিব, মই উত্তৰ নিদিম দেই। গোসাইগাঁও জিলা BPF দলৰ উদ্যোগত ইয়াত আমাৰ BPF দলৰ কৰ্মীৰ লগতে ৰাইজ গণসমাৱেশ হৈ গ'ল আৰু এই গণসমাৱেশটো চাই পেলাই আমি ক'ব পাৰোঁ যে আগন্তুক যিটো MP ইলেকশ্যন হ'ব কোকৰাঝাৰ লোকসভাত ইয়াত BPF দলে উইনাৰ হৈছে বুলি আমি ক'ব পাৰোঁ। আজি যিটো গণসমাৱেশ মুঠতে আমাৰ দলৰ কৰ্মী নেতাসকলে যেনেকৈ দিনে ৰাতে কষ্ট কৰি আছে বা কাম কৰি আছে ইয়াৰ ফলাফল আমি আজি পাইছোঁ। মুঠতে আৰু আমাৰ কৰ্মীসকলে আৰু যদি কষ্ট কৰে ইয়াতকৈ আৰু বেছি ভাল হ'ব ৰিজাল্টটো, সেইখিনি কথা। দলৰ যিটো কেণ্ডিডেট সেইটো আমি ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ দুইদিনমান পিছত আমি দিম BPF হিচাপে। আৰু কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা এই দুটা লোকসভাত আমি নিৰ্বাচন খেলিম, কথা সেইটোৱেই। আৰু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰসকলক আমাৰ খেলত যিখিনি লিডাৰ আছে ইহঁতৰ লগত মই কথা পাতি পেলাই কৈছোঁ যে আপোনালোকৰ যিটো সমস্যা এই সমস্যাৰ ক্ষেত্ৰত মই চৰকাৰ অহাৰ পিছত যিমান পাৰে আমি সহায় কৰি যাম আৰু কামটো কৰি দিম বুলি মই ইছুৰেঞ্চ দিছোঁ, কথা সেইটোৱেই। মিত্ৰতা কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব, কংগ্ৰেছৰ লগতো নকৰিব, BJPৰ লগতো নকৰিব, UDFৰ লগতো নকৰিব, UPFৰ লগতো নকৰিব। আমি ইণ্ডিপেণ্ডেণ্টলি BPF দলে দুটা লোকসভাত আৰামছে খেলিব। ইছ্যু সেইটোৱেই, আমাক লাগে শান্তি, আমাক লাগে একতা, আমাক লাগে উন্নয়ন। চৰকাৰ অহাৰ পিছত আমি মাটিৰ পাট্টা কথা কৈছোঁ সেইটো আমি দিম। ইয়াৰ সি প্ৰমোদ বড়োই এনেকুৱা কৈছে বুলি মই যে কিবা উত্তৰ দিব লাগে এইটো ৰাইজে উত্তৰ দিব, মই উত্তৰ নিদিম দেই। এইবিলাক কোনে কি কৈছে কৈ থাকক, মুঠতে আমি সেইকাৰণে মিটিঙত কৈছে আমাৰ দলটো দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন পলিটিকেল পাৰ্টিৰ পৰা বিভিন্ন অপপ্ৰচাৰ কৰি থাকিব পাৰে, সেইটো আমাৰ পাব্লিকক আমি কৈছোঁ আপোনালোকে সেইটো কথা লৈ পেলাই ভুল বুজিব নালাগে। আমি যেতিয়া আমাৰ মুখৰ পৰা নোলাব সেইটো কাৰো কথা বিশ্বাস নকৰিব বুলি মই কৈছোঁ বাছ। এটা অধিক সূচনা বাজাজ বাইক কিনিবলৈ আগ্ৰহীসকলৰ বাবে ভাল খবৰ। কোকৰাঝাৰ চহৰত অৱস্থিত ডাউহাৰু অটো এজেন্সিয়ে 6 মাৰ্চৰ পৰা 12 মাৰ্চলৈ মেগা লোন আৰু এক্সচেঞ্জ মেলা আগবঢ়াইছে। ডাউহাৰু অটো এজেন্সিৰ গ্ৰাহকসকলে কম ডাউন পেমেণ্ট পৰিশোধ কৰি বাজাজ বাইকৰ সুবিধা ল'ব পাৰে। আপুনি কোকৰাঝাৰ চহৰত ডাউহাৰু অটো এজেন্সি শ্ব'ৰুম লগতে কাৰিগাঁও উৎসৱ বিপণী আৰু দতমা উৎসৱ বিপণী আৰু ভোটগাঁৱৰ উৎসৱ বিপণী শাখা কোঠালৈ যাব পাৰে। বাজাজৰ বাইক উৎসাহীসকলে তেওঁলোকৰ বাইক আৰোহীসকলৰ বাবে এটা বিনামূলীয়া নিশ্চিত উপহাৰ লাভ কৰিছে। 2টা হেলমেট মুক্ত, 5 লিটাৰ পেট্ৰল ফ্ৰী, বাইক গ্ৰাহক বিনামূলীয়া নিশ্চিত উপহাৰ আৰু বিনিময় অফাৰৰ সৈতে। আন এটা ভাল বিকল্প হ'ল আপুনি 500 টকা পৰিশোধ কৰি ইচ্ছামতে বাজাজ বাইক এখন কিনিব পাৰে আৰু 5% হ্ৰাস কৰিব পাৰে। আপুনি 6000399187 অধিক জানিবলৈ 8822018193 নম্বৰত ফোন কৰিব পাৰে।